আটাইতকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ এই মুহূৰ্তত কেৱল বিস্ফোৰক খবৰ আহি পৰিছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অমৃতপ্ৰভা মহন্তৰ কথাটো আহিছে ইয়াতে যে তেওঁ একেলগে ৰাতি ৰুমত আছিলে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত চোৱা চিতা কৰিবৰ কাৰণে আৰু তেওঁ কি কৰিছে অত্যাধিক মদ্যপান কৰাইছে আপোনাৰ অত্যাধিক মদ্যপান কৰাই পেলাই মানুহজনক পিছদিনাখন সেই মদ্যপান কৰি থকা অৱস্থাতেই অসুস্থ অৱস্থাত আপোনাৰ নি পেলাই মানে পানীত সাঁতুৰিবৰ কাৰণে বাধ্য কৰিছে আপোনাৰ তেনেকুৱা ধৰণৰ এলিগেশ্যনছটো আহিছে নমস্কাৰ জুবিনদাৰ খবৰ কেনে মানে জুবিনদাৰ ন্যায় কেতিয়া পাব আজিলৈকে ন্যায় পোৱা নাই আজি 4 মাহ পাৰ হৈ গ'ল কিন্তু আজি জুবিনদাৰ ন্যায় কেতিয়াও দিব পৰা নাই কি হ'ল জুবিনদাৰ ন্যায় এনেকুৱা এটা চিঞৰি আছে জুবিনদাৰ অনুৰাগীসকলে ন্যায় কেতিয়া পাব একচুৱেলি আমি গম পালোঁ দিয়া জুবিনদাৰ হত্যা কৰা হৈছিল জুবিনদাক তেতিয়াহ'লে হত্যা কৰা শুনাও মানে আদালতত এইবিলাক কেছ চলি আছে ঠিক আছে ন্যায় পাব বুলিও ক'লে মামাই আৰু হত্যাকাণ্ড বুলিও ক'লে ঠিক আছে আমি মানিলোঁ কিন্তু ন্যায়টো অতি সোনকালে দিবলৈ লাগে এইবিলাক কথা মই কোৱা নহয় সকলো অনুৰাগীবিলাকে ক'লে যে জুবিনদাৰ আমাক ন্যায় অতি সোনকালে লাগিব জুবিনদাক ছিংগাপুৰত জোৰ জবস্তিকৈ নিয়া হৈছিল আৰু অমৃতপ্ৰভাই প্লেন কৰিছিল কেনেকৈ মাৰিব লাগে মানে চেমকানু আৰু সিদ্ধাৰ্থ শৰ্মাই প্লেন কৰিছিল কেনেকৈ জুবিনদাক হত্যা কৰিব লাগে এইবিলাক অমৃতপ্ৰভাৰ আগত জনাই দিছিল মানে ইয়াতে মিলি 7জনে জুবিনদাক মাৰিছিল আগৰ পৰাই চান্স চাই আছিল যে জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰে জুবিনদাক কেনেকৈ মৃত্যুৰ হত্যাকাণ্ড কৰিব পাৰে এইবিলাক প্লেনিং কৰি আছিল চেমকানু সিদ্ধাৰ্থ আৰু অমৃতপ্ৰভাই ঠিক তেনেদৰে আহি গ'ল চাৰ্জশ্বিট যেনেকৈ আদালতত দাখিল হ'ল চাৰ্জশ্বিটখন তেতিয়া আমি গম পালোঁ যে জুবিনদাক সঁচাকৈ হত্যা কৰিছিল ইমান যে দুখ লাগিল যে জুবিনদাক সঁচাকৈ হত্যা কৰিছিল আৰু কেনেকৈ হত্যা কৰিব পাৰিলে এইবিলাক জুবিনদা সিহঁতৰ কি কৰিছিল মানে কি শাস্তি দিছিল জুবিনদাই হত্যাকাৰী মানে চেমকানু সিদ্ধাৰ্থক কি শাস্তি দিছিল যে জুবিনদাক এনেকৈ হত্যা কৰিব পাৰিলে ইমান অলপো বেয়া নালাগিল নে সিহঁতৰ মই বেয়া লাগিলোঁ ভিডিঅ'টো মানে 2-3 দিন ধৰি মই নিউজত চাই আছোঁ যে জুবিনদাক সঁচাকৈ হত্যা কৰিছিল অতি সোনকালে শাস্তি দিবলৈ লাগে এইবিলাক এনাই নথব জুবিনদাক যেনেকৈ হত্যা কৰিছিল সেই বদমাছ সিহঁতকো মানে তেনেকৈয়ে হত্যা কৰিব লাগে কিবা এটা ফাঁচি দিবলৈ লাগে নহ'লে কিবা এটা কৰি শাস্তি দিবলৈ লাগে মানে মৃত্যু কৰিব লাগে সিহঁতকো হত্যা কৰিব লাগে এনাই থ'ব নালাগে জেলত থ'লে কাম নহ'ব জেলত বন্দী কৰি থ'লে একো কাম নহ'ব সিহঁতক পূৰা আমি হত্যাকাণ্ড আমি চাবলৈ আমি ৱেইট কৰি আছোঁ যেনেকৈ জুবিনদাক হত্যা কৰিছিল তেনেদৰে সেইগৰাকী 7জনকো হত্যা কৰিব লাগে অতি সোনকালে আমি দেখা পাবলৈ লাগিব জুবিনদাৰ ন্যায় এতিয়া জুবিনদাৰ আত্মা শান্তি পোৱা নাই যে ন্যায় দিব পৰা নাই জুবিনদাৰ গৰিমা বৌ শান্তি পোৱা নাই জুবিনদাৰ ন্যায় দিব পৰা নাই গৰিমা বৌ এতিয়া সঁচা ভাবিছে যে যেনেকৈ আদালতত চাৰ্জশ্বিট হ'ল গৰিমা বৌ কৈছে যে এনেকৈ মানুহ কেনেকৈ হত্যা কৰিব পাৰিলে এটা নিউজত কৈছিলে তেতিয়াহ'লে গৰিমা বৌ আগত একো ভাবা নাছিল যে জুবিনদাক হত্যা কৰিব বুলি ইমান যে প্লেনিং কৰি আছিল জুবিনদাক মাৰ্ডাৰ কৰিবলৈ ঠিক আছে নিউজত চাই ল'ব ন্যায় কেতিয়া পাব কিবা জানুৱাৰী 3 তাৰিখ না কি এনেকুৱা এটা ক'লে কিবা আপোনালোকে নিউজত চালে গম পাব পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ বন্ধু বান্ধৱী আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই জুবিনদাৰ কাৰণে এটা লাইক মাৰি দিব ঠিক আছে চাই লোৱা ভিডিঅ' চাৰ্জ ফ্ৰেমটো 3 জানুৱাৰীতহে চাৰ্জ হিয়াৰিং আছে আজি VCA হৈছে তেওঁলোকৰ অভিযুক্তকেইজনক ভাৰ্চুৱেলি তেওঁলোকে প্ৰেজেন্সটো লৈছে কিবা কিবি কুৱেশ্যন সুধিছে তেওঁলোকৰ কিবা সেইখিনিয়ে হৈছে আৰু বাকী নেক্সট চাৰ্জ হিয়াৰিং হ'ব 3 জানুৱাৰীত সেইটো হৈছে সিমানে অভিযুক্তটো চব থাকিব লাগিব এতিয়া তেওঁলোকে কেনেকুৱাকৈ ফিজিকেলি দিয়ে নে ভাৰ্চুৱেলি দিয়ে আমি সেইটো এতিয়া গম পোৱা নাই সেইটো সময়তহে জনাব আৰু বাকী অভিযুক্ত কেইগৰাকীয়ে চৰকাৰী অধিবক্তা লাভ কৰিছে আৰু অমৃতপ্ৰভা নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰা হয় তেওঁ নিজাববীয়াকৈ গেব্ৰিয়েল চাহু তেওঁ নিজাববীয়াকৈ লৈছে বাকীকেইজনক প্ৰভাইড কৰিছে ফাষ্ট ট্ৰেক কৰিব যেন আশা ৰাখিছোঁ আমি তেতিয়া সুবিধা হ'ব চবৰে আৰু এতিয়াও মানে
3 জানুৱাৰীতে ডেট দিছে ন গতিকে আমি এইটো মানে পৰৱৰ্তী শুনানি 3 জানুৱাৰীত গতিকে খৰতকীয়াকৈ হৈছে বাইদেউ আপুনি ছ'চিয়েল মিডিয়াত এটা কথা কৈছে যে চাৰ্জশ্বিটখন আপোনালোকেও পোৱা নাই এতিয়া যেতিয়া আমি চিলমোহৰ মৰা চাৰ্জশ্বিটখন পাম আমি তেতিয়াহে চাৰ্জশ্বিটখন পঢ়িবলৈ পাম এতিয়া তাত কি আছে কি নাই সেইটো আমি পঢ়িব লাগিব আৰু এক্সপাৰ্টেহে ক'ব সেইটো তাত কি লোপহল আছে নাই আমিতো সাধাৰণ মানুহ আমি ইমান একো নাজানো আমি তাৰ পৰা খালি জানিম যে কাৰ কি ষ্টেটমেণ্ট কাৰ কি এগেইনষ্টৰ কি চাৰ্জ কি এই বস্তুখিনিহে আমি বস্তুখিনি গম পাম এতিয়া বাকী ট্ৰায়েলত আমি অন দ্য প্ৰচেছ আমি গম পাম যে কথাখিনি কি হৈ গৈ আছে কি হ'বগৈ আৰু আমি সদায় কৈ আছোঁ যে এবাৰ আস্থা ৰাখিলোঁ মানে আমি ৰাখিলোঁ গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে চৰকাৰৰ গভৰ্ণমেণ্টৰ ওপৰতো আস্থা আছে আৰু আমি ভাবিছোঁ আমাৰ আস্থাটোৰ মান ৰাখিব সিমানে কথা জাষ্টিছটো হ'ব সেইটো হয় হয় দেখিছোঁ অনুশোচনা মই একো দেখা নাই ঠিকেই দেখিলোঁ দেখোন তেওঁলোকক ঠিকেই দেখিলোঁ ভাৰ্চুৱেলি কাৰণ ইমান একিউজ নাম্বাৰ 1 সিদ্ধাৰ্থ শৰ্মাই কি কৰিছে একিউজ নাম্বাৰ 2 আপোনাৰ অমৃত কি কয় শ্যাম কানু মহন্তই কি কৰিছে অমৃত প্ৰভা মহন্তই কি কৰিছে সেইখিনি তেওঁলোকে কলম ৱাইজ ডেছক্ৰিপশ্যনটো দি গৈছে গতিকে ইয়াতে যদি আমি চাব যাওঁ আপোনাৰ মানে একিউজ মেইনলি অমৃত প্ৰভা মহন্তৰ কথাটো আহিছে ইয়াতে যে তেওঁ একেলগে ৰাতি ৰুমত আছিলে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত চোৱা চিতা কৰিবৰ কাৰণে আৰু তেওঁ কি কৰিছে অত্যাধিক মদ্যপান কৰাইছে আপোনাৰ অত্যাধিক মদ্যপান কৰাই পেলাই মানুহজনক পিছদিনাখন সেই মদ্যপান কৰি থকা অৱস্থাতেই অসুস্থ অৱস্থাত আপোনাৰ নি পেলাই মানে পানীত সাঁতুৰিবৰ কাৰণে বাধ্য কৰিছে আপোনাৰ তেনেকুৱা ধৰণৰ এলিগেশ্যনছটো আহিছে আৰু সেইটো কাৰণে আপোনাৰ যিটো মানে যিহেতু হত্যাৰে ষড়যন্ত্ৰ আপোনাৰ ছেকশ্যন 61(2) যিটো লগাইছে আপোনাৰ ইট ইজ এ কল ক্ৰিমিনেল কনস্পিৰেচি গতিকে ক্ৰিমিনেল কনস্পিৰেচিটো কৰিছে ফৰ দি পাৰপাজ অফ টু মাৰ্ডাৰ হিম গতিকে প্ৰত্যেকৰে এগেইনষ্টে আহিছে সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে স্পেচিফিকেলি আহিছে যে তেওঁ যিহেতু মেনেজাৰ আছিলে গতিকে মেনেজাৰজনৰ যিখিনি দায়িত্ব সম্পূৰ্ণৰূপে সুচাৰুৰূপে পালন কৰিব লাগিছিলে ধৰক মেডিকেল কণ্ডিশ্যনটো জনাব লাগিছিলে যেতিয়া তেওঁ বাহিৰৰ ৰাষ্ট্ৰত গৈছে তাতে যিকেইজন কনচাৰ্ণ এজেঞ্চি আছে তাত জনাব লাগিছিলে বা তেওঁৰ মেডিকেল চাৰ্টিফিকেট যিখন আছিলে ইপিলিপচি যে আছিলে আগতে পানী আৰু জুইৰ পৰা যে দূৰত থাকিব লাগিছিলে এই কথাবোৰ জনাব লাগিছিলে ইয়থ পাৰ্টি যোনে অৰ্গেনাইজ কৰিছিলে যে পানীত সাঁতুৰিব নোৱাৰে কিন্তু সেই কথাবোৰ গোপন ৰখাৰ কাৰণে আপোনাৰ সেই ষড়যন্ত্ৰৰে এটা অংশ বুলি ধৰি লৈছে ইনভেষ্টিগেটিং এজেঞ্চিয়ে যে এই ষড়যন্ত্ৰ কৰি পেলাই তেওঁক পানীত নি পেলাই মানে মদ খুৱাই পেলাই পানীত নি পেলাই এৰি দি পেলাই তেওঁক হত্যা কৰিছে আপোনাৰ চাৰ্জশ্বিটৰ মানে মেইন প্ৰজেকশ্যনটো তেনেকৈ গৈছে চাওক সেই কথাটোৱে আমি গোটেই চাৰ্জশ্বিটখন যেতিয়া পাম বা কোনটো সাক্ষীয়ে কেনেকৈ জবানবন্দী ইনভেষ্টিগেটিং এজেঞ্চিৰ কাৰণ চাওক যেতিয়া পুলিচৰ ওচৰত দিয়া সাক্ষীবাদীটো কি হয় আপোনাৰ মানে এডমিচিবল এভিডেন্স বুলি আমি কোৰ্টত ধৰি ল'ব নোৱাৰোঁ গতিকে এতিয়া প্ৰচিকিউশ্যন মানে চৰকাৰী পক্ষৰ এতিয়া দায়িত্ব হ'ব যে এই চাৰ্জকেইটা আপোনাৰ তেওঁলোকে বিয়ণ্ড অল ৰিজনেবল ডাউট মহামান্য ন্যায়ালয়ত প্ৰমাণ কৰিব পাৰিব লাগিব যেতিয়া ন্যায়ালয়ত এতিয়া ধৰক 22 তাৰিখে অলৰেডি এতিয়া চাৰ্জশ্বিটটো লেট ডাউন হৈ গ'ল মহামান্য CJM আদালতত CJM আদালতে কপি ফাৰ্নিছ কৰি পেলাই কগনিজেঞ্চ লৈ কেছটো অলৰেডি কমিট কৰি দিছে টু দি ছেশ্যন কোৰ্ট আৰু ছেশ্যন কোৰ্টত কি হ'ব এতিয়া 22 তাৰিখৰ পৰা শুনানি আৰম্ভ হ'ব কেছটো অপেনিং হ'ব পাব্লিক প্ৰচিকিউটৰে অপেনিং কৰি পেলাই কেছটো চলিব তাতে যেতিয়া সাক্ষীসকল আহিব আপোনাৰ সাক্ষীবাদী দিব তেতিয়া সেই সাক্ষীবাদীখিনি যাতে আপোনাৰ ধৰক পুলিচৰ আগত বা বেলেগ বেলেগ এজেঞ্চিৰ আগত যেনেকৈ দিছিলে সেইখিনি যদি কণ্ট্ৰাডিক্টৰী নহয় যদি ছেইম থাকে তেতিয়াহ'লে প্ৰচিকিউশ্যনে কেছটো ইষ্টাব্লিছ কৰিবৰ কাৰণে সুবিধা হ'ব আদাৰৱাইজ যদি ধৰক কণ্ট্ৰাডিকশ্যন আহি যায় তেতিয়া মানে কি হয় আপোনাৰ ডিফেন্সে সুবিধা ল'ব পাৰে এতিয়া কথাটো হ'ল চাওক প্ৰায় 350ৰ ওপৰৰ সাক্ষী লৈছে গতিকে এই 350 ওপৰৰ সাক্ষীক প্ৰচিকিউশ্যনে নিশ্চয় চাব ইয়াৰ ভিতৰত স্কুটনি কৰা তেওঁলোকৰ পাৱাৰ আছে যে কোনকেইজন সাক্ষী এইকেইটা গোচৰ বা এইকেইটা অভিযোগ বা চাৰ্জ প্ৰমাণ কৰিবৰ কাৰণে জৰুৰী হ'ব সেইটো তেওঁলোকে আপোনাৰ বিচাৰ খুচাৰ কৰি চাই পেলাই যিকেইজন ইম্পৰ্টেণ্ট সাক্ষী তেওঁলোকক যদি মাতে তেতিয়া মই ভাবোঁ গোচৰটো সোনকালে নিষ্পত্তি হ'ব হয় মাৰ্ডাৰটো নহয় সেইটো বস্তু চাওক মাৰ্ডাৰ কৰিবৰ কাৰণে আপুনি মানুহ এজনক মানে কেনেকৈ মাৰ্ডাৰ কৰিছে সেইটো ইছ্যু নহয় মানুহ এজনৰ যিহেতু আপোনাৰ মানে মৃত্যু মুখত এৰি দিছে নি পেলাই গতিকে ডেট ইজ অলছ' ছেকশ্যন 103 হ'ল একচুৱেলি পানিছমেণ্ট 1012 হ'ল মাৰ্ডাৰ অফেন্স গতিকে 101 কৰাৰ কাৰণে 103ত পানিছমেণ্ট দিয়া হ'ব আপোনাৰ কথাটো তেনেকুৱা গতিকে যিহেতু আপোনাৰ চাৰ্জশ্বিটত 101 আৰু 103ৰ কথাটো আহিছে গতিকে
মই যিখিনি মেটেৰিয়েল পাইছোঁ আপোনাৰ সেই মেটেৰিয়েলৰ যিটো প্ৰজেকশ্যন মানে মদ খুৱাই পেলাই মানুহজনক ইনটক্সিকেটেড অৱস্থাত নি পেলাই পানীত এৰি দিছে আৰু এৰি দিয়াৰ কাৰণে তেওঁ ড্ৰনিং হৈ পেলাই মৃত্যুমুখত পৰিছে গতিকে ইটছ এ মাৰ্ডাৰ আপোনাৰ না ধাৰাটো উঠি নাযায় এতিয়া ধৰক যেতিয়া কোৰ্টে চাৰ্জ ফ্ৰেম কৰিব আপোনাৰ চাৰ্জ ফ্ৰেম কৰাৰ সময়তো আপোনাৰ এই গোচৰকেইটা এই ধাৰাকেইটা ইনটেক্ট থাকিব বুলি মই ভাবোঁ যদিও আপোনাৰ ডিফেন্সৰ ফালৰ পৰা আপোনাৰ কিবা ধৰণৰ ধৰক যদি অবজেকশ্যন আহে সেইটো মই ভাবোঁ কোৰ্টে ডিছকাৰ্ড কৰিব কিন্তু এতিয়া মেইন কথাটো হ'ল যে মই বাৰে বাৰে এটা কথাই কৈ আছোঁ আপোনালোকক যে প্ৰচিকিউশ্যনৰ এতিয়া মানে সম্পূৰ্ণ দায়িত্বটো আহিব যিজন লোক অধিবক্তা থাকিব বা যাক নিয়োগ কৰিব চৰকাৰে গতিকে তেওঁৰ দায়িত্বটো আহি পৰিব যথেষ্ট গম্ভীৰ দায়িত্ব যে কোনো সন্দেহ নথকাকৈ যাতে এই ধাৰাসমূহ প্ৰমাণ কৰিব পাৰে কোৰ্টত আপুনি চাওক কোৰ্টত কি হয় কোৰ্টত আপোনাৰ ইম'শ্যন বা আৱেগৰ কোনো তাতে ভিত্তি নাই আপুনি মহামান্য ন্যায়ালয়ে চাব যে এই ধাৰাসমূহ বা এই অভিযোগসমূহ সাক্ষীবোৰে প্ৰমাণ কৰিব পাৰিছে নে পৰা নাই গতিকে যদি পাৰিছে তেতিয়াহ'লে নিশ্চয় আপোনাৰ যিটো শাস্তি বিধিত আছে সেইটো দিব আৰু যদি নাপাৰে তেতিয়াহ'লেতো একুইটেল দিব লাগিব আপোনাক আৰু আপুনি চাওক কোৰ্টক দুখ দি লাভ নাই বহুতে কয় যে কোৰ্টে খালাচ দি দিলে কোৰ্টে কেতিয়াও খালাচ নিদিয়ে প্ৰচিকিউশ্যন আৰু ইনভেষ্টিগেটিং এজেঞ্চিৰ লেকুনাৰ কাৰণেহে একুইটেল হয় আপোনাৰ গতিকে কোৰ্ট ইজ হেল্পলেছ কোৰ্ট ইজ বাউণ্ড বাই দি এভিডেঞ্চ গতিকে এভিডেঞ্চখিনি যদি মানে খুব ডাঠ হয় খুব মানে প্ৰতিষ্ঠিত এভিডেঞ্চ হয় তেতিয়াহ'লে মই ভাবোঁ দোষীয়ে কেতিয়াও আপোনাৰ সাৰি নাযায় আপুনি যিখিনি এতিয়ালৈকে প্ৰাৰম্ভিকভাৱে পঢ়িব পাৰিছে এই প্ৰাৰম্ভিকভাৱে পোৱাখিনিৰ ওপৰত কিবা নহয় প্ৰাৰম্ভিকভাৱে কোৱাখিনিৰ ওপৰত মন্তব্য মানে চাওক মন্তব্যটো এতিয়া ময়ো ইয়াতে সীমাবদ্ধ ৰাখিব লাগিব কাৰণ চাৰ্জখিনি যিহেতু ইষ্টাব্লিছ হৈছে আপোনাৰ এজ পাৰ দি চাৰ্জশ্বিট মই ভাবোঁ যে SITয়ে মানে যথেষ্টখিনি তথ্য সম্বল এজ এ ইনভেষ্টিগেটিং এজেঞ্চি হিচাপে পাইছে এতিয়া সেই তথ্য সম্বলখিনি কোৰ্টত মানে এতিয়াতো গোটেই ইছ্যুটো আহি গ'ল কোৰ্টত ইনভেষ্টিগেটিং এজেঞ্চিৰ ৰোল এতিয়া নাই ইনভেষ্টিগেটিং এজেঞ্চিয়ে খালি সাক্ষীসমূহক প্লেচ কৰাত হেল্প কৰিব পাৰে কিন্তু এতিয়া গোটেই দায়িত্বটো আহি গৈছে কোৰ্টত গৈ পেলাই যেতিয়া সাক্ষীবাদী দিয়া হ'ব বা সাক্ষী ল'ব আপোনাৰ সেই সাক্ষীবাদীখিনি যদি ইনটেক্ট থাকে আপোনাৰ ধৰক ইনভেষ্টিগেটিং এজেঞ্চিৰ তাত যেনেকৈ দিছিলে এতিয়া ধৰি লওক উইস্কিৰ বোটলৰ কথাটো কৈছে যে শ্যামকানু মহন্তই উইস্কিৰ বোটলটো কিনি পেলাই অমুকক দিয়া বুলি ইয়াতে মই দেখা পাইছোঁ এটা পেজত গতিকে এতিয়া সেই উইস্কিৰ বটলটো চিজ কৰিছে নে নাই উইস্কিৰ বটলটোত কাৰোবাৰ ফিংগাৰ প্ৰিণ্টছ আছে নে নাই গতিকে সেই বটলটো কোনখন দোকানৰ পৰা কিনিছিলে আমি ইমানখিনিলৈকে ইনভেষ্টিগেটিং এজেঞ্চিয়ে ইনভেষ্টিগেশ্যন কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ গতিকে এতিয়া কথাটো হ'ল তাৰপিছত চাওক ইয়ট যিখন আছিলে আপোনাৰ ইয়টখনৰ ড্ৰাইভাৰজন বা ইয়টৰ যিটো ক্ৰিউ মেম্বাৰ আছিলে তেওঁলোকৰ ষ্টেটমেণ্ট আছেনে নাই কাৰণ এইটোতো এটা বহিৰাষ্ট্ৰত হোৱা আপোনাৰ ঘটনা গতিকে অসম পুলিচে দৌৰ মাৰি গৈ পেলাই ছিংগাপুৰত যে তুমি আহা তোমাৰ ষ্টেটমেণ্ট ল'ম সেইটো ক'ব নোৱাৰে তাতে আপোনাৰ মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি বুলি এখন ট্ৰিটি আছে এনেকুৱা ধৰণৰ ঘটনা যদি ছিংগাপুৰত হয় বা এনেকুৱা ট্ৰিটি থকা কাণ্ট্ৰিৰ লগত হয় তেতিয়াহ'লে তাৰে লোকেল পুলিচৰ হেল্প লৈ পেলাইহে আপুনি জবানবন্দী বা সাক্ষীবাদীখিনি তাৰ পৰা মিউচুৱেল লিগেল এছিষ্টেণ্টৰ ট্ৰিটিৰ থ্ৰু দি আনিব লাগে গতিকে আমি দেখিছোঁ যেতিয়া সম্পূৰ্ণ চাৰ্জশ্বিটখন পাম তেতিয়া নিশ্চয় ক'ব পাৰিম যে তাৰ পৰা কি তথ্য পাতি সংগ্ৰহ কৰি আনিছে আপোনাৰ গতিকে সেই তথ্য পাতিখিনি ভাইটেল হ'ব কাৰণ ঠিক আছে বন্ধু বান্ধৱী আপোনালোকে নিউজটো দেখিছা এতিয়া জুবিনদাৰ ন্যায় কেতিয়া দিব আমাৰ মেম কৈ দিলে আপোনালোকে শ্বেয়াৰ মাৰি দিব আৰু ভিডিঅ'ত লাইক এটা কমেণ্ট কৰি দিব আজিৰ ভিডিঅ' এইখিনিতে এণ্ড কৰিলোঁ থেংক ইউ ছ' মাছ ধন্যবাদ